পেক তলেদি মানে ট্ৰেইন আৰু ওপৰত নহয় মজা সেই গাইছ স্বাগতম জনাইছোঁ তিলকচিতা অন্য এটা ভিডিঅ'লৈ আৰু এতিয়া আছোঁ মানে বৰহোলাত আৰু আজি যাম ফৰ কাটিং গতিকে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া ৰাতিপুৱা 7:30 মান হৈছে চাওক আৰু আজি মানে ফৰ কাটিঙত থকা জংচং ফ্লাইঅভাৰখন চাই আহোঁ আৰু এইফালে আছে মানে কাকডোঙা নদী আৰু ৰাস্তাটোৰ কথা ক'বই নালাগে পূৰা বম ৰাস্তা যিমান দবাব পাৰে নিজৰ কথা পূৰা একদম 100ত যাম কিমান টাইম লাগে চাম আৰু মানে এতিয়াই ৰ'দটো ফালিলে আৰু অকণমান দেৰি পিছত পূৰা ফালিব আৰু 9টামান বজাত 9টামান বজাত পাই যাম আৰু এতিয়া পালোহি খুটা কটা আৰু মানে লাহে লাহে গৈ লাভেই নাই ইমান বম ৰাস্তা থাকোঁতে আৰু সোনকালে যাব লাগে এতিয়া পালোহি নগাঁও মক্ৰং এই ভাই কেনি যাওঁ ৰেচ দবা কামন সি মানে চাইকেলখন দবাইছিলে যেতিয়া মানে মোবাইলটো দেখে আকৌ ৰখি দিয়ে একো নহয় আহি যাওঁ অঁ হ'লেও অলপ দূৰ আছে না ৰেচ নযাব বেয়া দিছে এখন হাতে মজা চেষ্টাটো কৰিছে আৰু গাইছ আগফালে চাওক আপোনালোকে ৰ'দটো চাই এনেকুৱা লাগিছে নহয় 12টামান বাজিলে নেকি এতিয়া মাত্ৰ 8:40 হৈছে এইফালে আপোনালোকে চাপ পায় আৰু গাইছ ভাল ৰাস্তাত মানে যিমান দবালো নাই যোৱা লিখাই লাগে মানে স্পীডত লাহে লাহে গৈ থকা লিখাই লাগে আৰু এতিয়া পালোহি মানে গৰঙা চাপ পায় আৰু মানে বেছি দূৰ নাই 5 কিলোমিটাৰমান আছে ফৰ কাটিং আৰু গাইছ এতিয়া যাম মানে ফৰ কাটিং ফ্লাইঅভাৰখনৰ চাইডেই এইটো চাইডে যায় আৰু এইফালে আছে স্কুল আৰু এতিয়া ব'লক আৰু গাইছ এতিয়া পাই গ'লোহি মানে ফৰ কাটিং ফ্লাইঅভাৰ বোলে চব পায় ব'লক ওপৰেদি যাওঁ আগতো আহিছোঁ মানে ভিডিঅ' বনাইছিলোঁ খালি মাত্ৰ ভিডিঅ'টো মানে ডিলেট হৈ গ'ল চাইডে এনেকৈ গৈ ফৰ কাটিং ষ্টেচনৰ চাইডে যাম এইফালে লিখা আছে আদৰণি স্বাগতম উঠাওঁতে মানে অলপ কষ্ট হয় কিন্তু যেতিয়া নামো নহয় তেতিয়া বম মজা লাগে পূৰা যায় আৰু এইফালে আছে ফৰ কাটিং কলেজ মানে খোজকাঢ়ি যাম খোজকাঢ়ি যোৱা মজাই বেলেগ বস্তুবিলাক চাই চাই লওক আৰু এতিয়া মানে বেছি টাইমো হোৱা নাই 8:10 মান হৈছে 1 ঘণ্টাত পাই গ'লো আৰু ট্ৰেইন আহিছে চাগে ফটকৈ মাছটো মানে ঘৰটো পাইছে শুনিছোঁ বোলে চাই লওক কি লিখা আছে আৰু এইফালে লিখা আছে শিৱদৌল নেঘেৰী টিং আৰু এইফালে আছে শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ চাই লওক আৰু এইফালে মানে ট্ৰেইন আহি আছে প্ৰথমবাৰৰ বাবে দেখিছোঁ ফ্লাইঅভাৰ ওপৰত মই আৰু ট্ৰেইন এইফালে মজা লাগিছে মজা চাওক না তলেদি মানে ট্ৰেইন আৰু ওপৰত নহয় মজা আৰু এতিয়া মানে সিফালে ওলালেগৈ আছে গড় বোলে চাওক চিনেমাবিলাকত মানে এনেকুৱাহে জঁপিয়াই দিয়ে আৰু এনেকৈ থাকে ডাইৰেক্ট একদম জঁপিয়াই দিয়ে আৰু ট্ৰেইনত এনেকুৱা লাগে মানে পূৰা এনেকৈ চাই থাকিলে মেথাটো মানে ঘূৰি যায় আৰু এইফালে বাছ
আৰু এতিয়া মানে তললৈ এবাৰ নামি চাওঁ আৰু তলত স্কুল আছে চাগে চাইকেলখন মই তাতে থৈ আহিছোঁ একো নহয় দে বেয়া আৰু চাওঁ স্কুলৰ ল'ৰা ছোৱালীবোৰ আছে এতিয়া ৰখি মানে অলপ হাৱা বতাহ খাই লৈছোঁ মজা লাগিছে আৰু গাইছ এতিয়া ভাবিছোঁ কি মানে এইফালে এনেকৈ কৈ চাইকেলখন লৈ যাম আৰু এনে মানে তলে তলে আহিমগৈ গৈ পিনে মজা লাগিব আৰু এতিয়া ব'লক তাৰপিছত ফৰকাটিং ষ্টেচন যাম তাৰপিছত ঘৰ এতিয়াহে ভাল লাগিব নমাই পেলানি তামাম মজা লাগিব এতিয়া ব'লক ফ্লাইঅভাৰৰ তলে তলে আৰু এইফালে মানে স্কুলীয়া ল'ৰা ছোৱালী আহি আছে পেপেট চাটু কনো পিট পিট গেম ডেঞ্জাৰ আপোনালোকে যাব পাৰে নাই আৰু এইফালে আছে ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল এইফালে আগত মানে যাবলৈ বাট নাই নেকি যাবলৈ মানে বাট আছে খালি ট্ৰেইনৰ আলিটো মানে ওপৰেদি যাব লাগিব আৰু ব'লক মইতো আৰু য'তে ত'তে উঠাই দিয়া মানুহ আৰু এতিয়া এইফালে এনেকৈ উঠাই দিবলৈ অলপ আগত মানে ট্ৰেইন গৈছে টেনশ্যন নাই বাৰু এতিয়া নাহে চাউণ্ডটো সঁচাকৈ একদম পুৰা কপাই দিয়ে চাওক না 2,000 years later. এতিয়া পালোহি ফৰকাটিং জং এইটো কিহৰ চাউণ্ড দিছে বা কিহৰ চাউণ্ড দিছে চাউণ্ডটো কৈছোঁ কিহৰ দিছে বা আৰু গাইছ এতিয়া মানে ৰেল আহিব অলপ আগত এখন গৈছে আকৌ এতিয়া মানে এখন আহিব এইটো চাই লওক মাৰি দিলে ফালে লিখা আছে ফৰকাটিং জং খেলিব লওক এতিয়া অলপ আৰু চাইকেল হৈ তাত থৈ আহিছোঁ মজা আৰু মানে এইফালে বেছি দূৰ নাযাওঁগৈ আৰু যিহেতু মানে মৰ্ণিং ৱাকৰ লিখা আহে আৰু বোলে চাওক আৰু এতিয়া বাজিছে মানে 8:33 এটা বজাত মোক ঘৰ পাওঁগৈ চাম মানে বৰহোলা পাম আৰু গাইছ বৰহোলা মানে পাই গ'লোহি অলপ আছে আৰু এতিয়া বাজিছে মানে 9:25 কিমান দেৰি লাগিলে মানে আপোনালোকে নিজে হিচাপ কৰি লওক স্পীডো অহা নাই এনেকৈ আহি আৰু এইফালে লিখা আছে বৰহোলা টাউন আৰু আজিলৈ পায় লগ পাম এটা ধেমাকাত আৰু ছাবস্ক্ৰাইব কৰি দিয়ক